জয় এখন মই আজি আকৌ ম্যাথছ ক্লাস স্টার্ট কৰিম আজি সংখ্যা প্ৰণালী আৰু এটা অংক হ'ব আজি আৰম্ভ কৰিম ইন্টিজাৰ্স নাম্বাৰ I N T E G E R S integers numbers N U M B E R S integers number অসমীয়াত হ'ব অখণ্ড সংখ্যা অখণ্ড সংখ্যা অখণ্ড সংখ্যাটো হ'ব আৰম্ভ শূন্যৰ সফালে যাব ধনাত্মক সংখ্যা +1 +2 +3 ডট 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 ইনফিনিটি প্লাস আর শূন্যর বাওঁফালে যাব -1 -2 -3 -4 ডট 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 ইনফিনিটি অহিম ইনফিনিটি মানে অহিম শূন্যৰ ৰাইট সাইডে হ'ব +1 +2 +3 +4 এইফালে যাই থাকে মানে কয় অহিমলৈ যাব আৰু শূন্যৰ লেফট সাইডে যাব -1 -2 -3 -4 যাই থাকিব যিমান দূৰ যায় অহিমলৈ ইয়াৰ কোনো গণনা কিমান দূৰ যায় এইটো গণনা কৰিব নোৱাৰি সোঁফালেটো হ'ব ধনাত্মক সংখ্যা ধনাত্মক সংখ্যা আৰু বাওঁফালেটো হ'ব ঋণাত্মক সংখ্যা ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা যিমানে যাব বাঢ়ি গৈ থাকিব যিমানে যাব বাঢ়ি গৈ থাকিব আৰু ঋণাত্মক যিমানে আগলৈ যাই থাকিব ধনাত্মক সংখ্যা যিমানে আগলৈ যাই থাকিব সিমানে বাঢ়ি গৈ থাকিব আৰু ঋণাত্মক সংখ্যা যিমানে আগলৈ যাই থাকিব সিমানে কমি গৈ থাকিব এতিয়া কোৱেশ্চনটো হ'ল শূন্য ধনাত্মক সংখ্যা শূন্য ধনাত্মক সংখ্যা নে ঋণাত্মক সংখ্যা ঋণাত্মক সংখ্যা শূন্যটো ধনাত্মক হয় নে ঋণাত্মক হয় শূন্যটো প্লাস চিন হয় নে মাইনাস শূন্যটো ধনাত্মক সংখ্যা নে ঋণাত্মক সংখ্যা এইটোৱে শূন্যটো শূন্যটো ধনাত্মক নহয় ঋণাত্মক নহয় শূন্যটো শূন্যই হয় কোনো ধনাত্মক নহয় ঋণাত্মক নহয় দুনো ধনাত্মক আৰু ঋণাত্মক শূন্যটো এটা মাজৰ বৰ্ডাৰ সংখ্যা বৰ্ডাৰ দুনো পিনৰ মাজত এটা বৰ্ডাৰ হয় শূন্য এতিয়া কোৱেশ্চনটো শূন্যটো ধনাত্মক নহয় ঋণাত্মক কৈছে কি সংখ্যা কিয় নহয় ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা এইটো আপোনালোকক প্ৰমাণ কৰি দেখাই আছো কিয় নহয় চাব এইটো মুছি দিওঁ যেতিয়া আমি 6ৰ লগত 4 যোগ কৰিলে 10 হ'ব দুয়োটা সংখ্যা চেঞ্জ হৈ এটা নতুন সংখ্যা গঠন হ'ল 10 আৰু 6ৰ লগত আমি 4 বিয়োগ কৰিলে কিমান হ'ব 2 হ'ব সংখ্যাটো চেঞ্জ হ'ল যদি কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে সংখ্যাটো পৰিৱৰ্তন হৈ যায় আৰু বেলেগ সংখ্যা এটা ৰূপ লয় পিছে আমি 6ৰ লগত 0 যোগ কৰোঁ আমি 6 পাম আৰু 6ৰ লগত আমি 0 বিয়োগ কৰোঁ আমি 6 পাম ইয়াত সংখ্যাটো একে হ'ল পৰিৱৰ্তন হোৱা নাই যদি শূন্যৰ যদি কিবা চাৰ্জ থাকিল হয় তেতিয়া পৰিৱৰ্তন শূন্যৰ একো চাৰ্জ নাই কাৰণে শূন্যটো পৰিৱৰ্তন হোৱা নাই এইকাৰণে শূন্যটো যোগাত্মক সংখ্যা নহয় ঋণাত্মক সংখ্যা নহয় যদি শূন্যৰ কিবা চাৰ্জ হ'ল হয় কিবা যদি পাৱাৰ হ'ল হয় সংখ্যাটো পৰিৱৰ্তন হ'ল হয় আৰু যদি সংখ্যাটো যদি 6 আৰু 4 সংখ্যাটো যোগ বা বিয়োগ কৰাৰ পিছে 6 + 4 = 10 দুটা সংখ্যা যোগ কৰাৰ পিছত
10 পালোঁ সংখ্যা দুটা পৰিৱৰ্তন এটা নতুন সংখ্যা এটা পালোঁ আৰু যদি 6 লগত 4 বিয়োগ কৰিলে 2 পালোঁ সংখ্যাটো পৰিৱৰ্তন হ'ল আৰু শূন্যৰ ক্ষেত্ৰত 6 লগত 0 যোগ কৰিলোঁ 6 পালোঁ সংখ্যাটো চেঞ্জ হোৱা নাই আৰু 6 লগত 0 বিয়োগ কৰি চালোঁ চেঞ্জ হোৱা নাই 6 পালোঁ বুজি পাইছে আৰু এটা এই কাৰণে শূন্যটো ধনাত্মক নহয় ঋণাত্মক নহয় ইয়া শূন্যৰ ক্ষেত্ৰত প্লাছত ব্যৱহাৰ নহয় মাইনাছ নহয় শূন্যটো শূন্যই ইয়াত এটা ইণ্টাৰেষ্টিং ফেক্ট প্লাছ চিন আৰু মাইনাছ চিন কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয় প্লাছ চিন মাইনাছ চিন 47 48 পৰা এই চিহ্নটো ব্যৱহাৰ কৰা হয় প্লাছ চিন আৰু মাইনাছ চিন কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয় প্লাছ চিন মাইনাছ চিন 1948 পৰা ব্যৱহাৰ কৰা হয় এই চিহ্নটো গণিতৰ ক্ষেত্ৰত শূন্যটো ৰাইট সাইডে ধনাত্মক সংখ্যা আৰু শূন্যৰ সোঁফালে ঋণাত্মক সংখ্যা ঋণাত্মক সংখ্যাটো আমাৰ দৰকাৰ কি হ'ল ঋণাত্মক সংখ্যাটো দৰকাৰ আমি কিবা এটা বিজনেছ কৰিবলৈ যাওঁ যদি আমাৰ লাভ হয় তেনেহ'লে প্লাছ যদি লছ হয় তেনেহ'লে আমি মাইনাছ ব্যৱহাৰ কৰোঁ মাইনাছ সংখ্যাটো এনেকুৱা হ'ল যদি আমাৰ পকেটৰ পৰা 10 টকা যায় তেনেহ'লে মাইনাছ হয় আমাৰ পকেটত যদি 10 টকা সোমায় তেনেহ'লে প্লাছ যদি আপোনাৰ পৰা 10 টকা গুচি গৈছে মাইনাছ হ'ব 10 টকা যদি আপোনাৰ আহিছে তেনেহ'লে প্লাছ 10 আৰু অখণ্ড সংখ্যাক তিনিটা ভাগত ভাগ কৰা হয় ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু এটা শূন্যটো ধনাত্মক নহয় ঋণাত্মক নহয় ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব